Hi everyone, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি ডাংবডিৰ ৰেচিপি এটা লৈ আহিছো। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। মই ডাংবডিখিনি অলপ ডাঙৰকে কাটি লৈছো। এয়া চাওক। মই এনে ধৰণে কাটি লৈ লৈছো। তাৰ পিছত লাগিব আমাক দুটা পিয়াজ, অলপ নহৰু আদা। আপোনালোকে পিয়াজটো অলপ বেছিকৈ ল'ব। তাৰ পিছত এয়া মই গোটেইখিনি এইটো খুন্দনাটোত খুন্দি ল'ম। আপোনালোকে মিক্সিটো খুন্দি ল'ব পাৰে। এয়া মই খুন্দনাটোত দি লৈছো আৰু এতিয়া মই ভালদৰে গোটেইখিনি খুন্দি ল'ম। আপোনালোকে জলকীয়াও এড কৰিব পাৰে। এয়া মোৰ খুন্দি হৈ গৈছে। বেছি গুড়া কৰিব নালাগে, ইমানটো ৰাখিলেই হ'ব। এয়া মই গোটেইখিনি ভালদৰে উলিয়াই ল'ম। এসব ইমানটো কৰিলে হ'ব, বেছি গুড়া কৰিব নালাগে। এতিয়া মই পেন এখন গৰম কৰি মিঠাতেল দি দিছো। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ অহাত এতিয়া মই ডাংবডিখিনি দি দিছো। এয়া তাৰ পিছত দিব হালধি, সোৱাদ অনুসৰি নিমখ। মোৰ ভিডিওটো কৰিবলৈ থাকি গ'ল, কেমেৰাটো অফ হৈ আছিল বাবে। আপোনালোকে দি ল'ব নিজৰ প্ৰয়োজন অনুসৰি। এয়া মই গোটেইখিনি দিয়াৰ পিছত ভালদৰে লৰাই লৈছো। এনেকৈ গোটেইখিনি ভালদৰে লৰাই থাকিব। তাৰ পিছত এনেকৈ এতিয়া ঢাকি থৈ দিব। ডাংবডিখিনি এনে ধৰণৰ হোৱালৈকে ভাজি থাকিব। এয়া চাওক মোৰ হৈ গৈছে। এতিয়া মই এইখিনি বেলেগ এটা পাত্ৰত নমাই থম। তাৰ পিছত একেটা পেনতে মই অলপ তেল দি দিছো। তেলখিনি গৰম হোৱাত মই 5 ফোৰণ দি দিছো। পাঁচফোৰণখিনি ফুটি অহাত মই যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি দি দিছোঁ। পেষ্টখিনি কাঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিব। তাৰপিছত মই অলপ টমেটো চচ দি দিছোঁ। এইটো অপচনেল হয়, আপোনালোকে তাৰ সলনি কেঁচা বিলাহীও দিব পাৰে। এতিয়া মই অলপকৈ ভাজি থাকিম। মই জুইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। তাৰপিছত এয়া ডাংবডিখিনি দি দিছোঁ, যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ আগতে সেয়াখিনি দি দিছোঁ আৰু এতিয়া মই ভালদৰে গোটেইখিনি মিহলাই ল'ম। এতিয়া ইয়াত মই চেনি দি দিছোঁ। বেছিকৈ নিদিব, কমকৈ দিব। আৰু গোটেইখিনি মই এতিয়া ভালদৰে লৰাই থাকিম। চেনিখিনি দিয়াৰ পিছত 5 মিনিটমান এনেধৰণে লৰাই থাকিব আৰু গেছটো মিডিয়াম ফ্লেম নহবা ল' ফ্লেমত ৰাখিব। এয়া চাওক মোৰ ডাংবডি ফ্ৰাই হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া হৈছে নহয়নে? আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু যদি ভিডিওটো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে ধন্যবাদ।